हेलो फ्रेंड्स मैं अफजरुल इस्लाम लार्न फास्टर ऑनलाइन भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম গৃহসকলক কেনেদৰে নীতি শিক্ষা প্ৰদান কৰিব লাগে। বন্ধুসকল আমি জানো যে নীতি শিক্ষা হল মূল্যবোধৰ শিক্ষা অৰ্থাৎ ভাল বেয়া উচিত অনুচিত ন্যায় অন্যায় শুদ্ধ অশুদ্ধ ইত্যাদি বিচাৰ বিবেচনা কৰিব পৰা ক্ষমতাকে নীতি শিক্ষা বোলে। কিন্তু কোন কোন ল'ৰা ছোৱালী সেইবোৰ বুজি পায় জানো? নিশ্চয় নাপায়। কিন্তু সিহঁতক কেনেকৈ শিকাম? বন্ধু বান্ধৱীসকল আহক আমি জানি লওঁ সাধুকথা বা ভংগীমা গীতৰ জৰিয়তে কেনেদৰে শিশুসকলক কানুনী নীতি শিক্ষা প্ৰদান কৰিব পাৰি। লেটস বিগিন। Ready? Oh yes. Are you ready? Oh yes. Okay, আৰম্ভ কৰো। ও মোরে গুরু কান ও মোরে হরু কান মই কুয়া কথা মান বেয়া কথা নুশুনিবা ভাল কথা শুনিবা ভাল মানুহ হবা নাচিবা গাবা Hey! Oh, more Oi, kuwa kota hulu. Bea bostu na saba. Hal bostu saba. Hal manu hoba. Nasiba. Gaba. Hey! Oh, more hurumu. Moi kuwa kotha bus. Bea kotha nokoba. Bea kotha nokoba. Hal kotha koba. Hal manu hoba. Nasiba. Gaba. Hey! বন্ধুসকল ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে আগলৈ শিক্ষা বা কেৰিয়াৰ সৈতে জড়িত প্ৰতিটো বিষয়ৰ আপডেট পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। জয় হিন্দ জয় অসম।